गुड मॉर्निंग गाइस। तो कैसे हैं आप लोग? आई होप সকলোৱে ভালে আছে আৰু যে ৰাতিপুৱা হৈ গ'ল আৰু আজি মই গুৱাহাটীৰ সেকেন্ড ব্লগ আৰম্ভ কৰিম। এতিয়া মই উঠিলো, জাষ্ট শুই উঠলি অলপ এনে হেৰি হৈছোঁ আৰু ফ্ৰেছ হোৱা নাই, বাকী কামবোৰ আছে। আৰু এতিয়া ৰাতিপুৱাৰ ভিউজ দেখাম মই আজি গুৱাহাটীৰ সেকেন্ড ব্লগছৰ। আৰু এয়া চাওক, ইয়াতে আৰম্ভ কৰিলে ৱাৰ্ম আপ ষ্টাৰ্ট। তার আগতে লেটেস্ট ভিউ এটা আপোনালোক দেখাম। গুড মৰ্নিং, ছানৰাইজেছ ইন দ্য ইষ্ট। অসম আমাৰ ৰূপহী, গুণৰ ওলাই আহে ভাৰতৰ পূৰ্ব দিশত। এইটো চাওক, সূৰ্য উঠা দেখ, কি নাইচ ভিউ। ষ্টেচন ইমান ধুনীয়া ঠাণ্ডা বতাহ মাৰিছে ইয়াত। এয়া ষ্টেচন চাওক, মানে মোৰ ভিডিঅ'ত জুম নহয়, মানে ইয়াত মই ফ্ৰণ্ট কেমেৰাত কৰি আছোঁ ভিডিঅ', সেইটো কাৰণে চৰি। হ'লেও মই যিমান পাৰোঁ মই আপোনালোকক মোৰ ভিডিঅ'ত দেখাব ট্ৰাই কৰিছোঁ। নিশ্চয় মই এদিন ভাল মোবাইল ল'লে মই আপোনালোকক টপ ভালকৈ দেখাম, মানে মোৰ ভিডিঅ'ত আপোনালোকে বেয়া নাপাব। সেইটো কাৰণে এইটো বাদ দিয়ক, আজি ভিডিঅ' চাই থাকিব। এই আমাৰ ৰুম, বাকীখিনি চবেই শুই উঠাই নাই এতিয়ালৈকে, খালি মোৰ পাৰ্টনাৰ উঠিলে ই পূৰা ৱাৰ্ম আপ আৰম্ভ কৰি আছে। ধনেশ, গুড মৰ্নিং। আজি ভালকৈ দিব এক্সাম। আৰু আজি ময়ো যদি এক্সাম হয় পিছবেলা, আজি আমাৰ এক্সাম হ'ব পাৰে। যদি হয় মই আপোনালোকক এক্সামৰ এটা দুটা ষ্টেপ দেখাবলৈ চেষ্টা কৰিম, চাই থাকিব। আমি যাব ওলাই গৈছোঁ, ৰেডি হৈ গ'লোঁ, ড্ৰেছ লগালোঁ মই। আৰু আমাৰ পাৰ্টনাৰখিনি হল নাই, দেখাই দিছোঁ। এইফালে এটা ওলাই আছে সতৰৰ পৰা, এইটো মিৰৰ। আৰু চবেই ওলালে নাই মই দেখাই দিছোঁ আপোনালোকক। চব ৰেডি, যাব না? ৰেডি ৰেডি ঠিক আছে। আকৌ हेलो दादा हल्ला এটা हम लोग जाएगा अभी। सर रेडी हल्ला क्या लगे আপনার এইটো দাড়িটো আপনার টপ লাগিছে। বল কই আমি গা চা ধুই অলপ ফ্ৰেছ হৈ লৈছো, এতিয়া যাম লাহেকে ওলাই। অলৱেজ লেট নহয়, উই লেট। যাও নেকি? উই আৰ গোয়িং। চলো হাড় ললে এই ওলাইছো আমি আজি। ঈদ মুবারক। প্ৰেক্টিছ আছে। ঈদ মুবারক। ঈদ মুবাৰক সকলো ভাইৰ বেখেনত কৰি। সেকেন্ড দিনা আমি ওলাই গ'লো হোটেলৰ বাহিৰত, এতিয়া খানা চানা খাম। আৰু এইটো চব হোটেল পিছফালে, হোটেলটোৰ নাম কি আছিলে দেই? হোটেল প্ৰিন্স। এই বৰ্ডটো চাই লওক, আপোনালোকে আহিব। ইয়াত ইমান দামো নলয়। ইয়াত একদিনত আমাৰ 300 টকাকৈ লৈছে। 300 টকা একদিনত পাৰ ডে 300 লৈছে। ইমান দাম নহয় আৰু বাকী মোটামুটি চব ঠিকে আছে ইয়াত। আৰু এইটো ৰাস্তাত গ'লে আপোনালোকে নেহৰু ষ্টেডিয়াম আৰু আমাৰ পল্টন বজাৰ, আনা বজাৰ আৰু ওচৰতে আছে ৰেলৱে ষ্টেচন। আপোনালোকক অলপ পিছত লগ পাম আৰু এতিয়া তাৰপিছত নেহৰু ষ্টেডিয়াম যাম, চাই থাকিব। আৰু ইয়াত এনেকুৱা টেক্সি গাড়ীবোৰ থাকে চব লাইন লাইন, য'তে যাব পাৰি। আপোনালোকে শ্বিলং যাব যাম বুলি ক'লে য'ত যাম বুলি ক'লে তাতেই লৈ যায়। এইবোৰ চব টেক্সি গাড়ী চাওক, টেক্সি ভাড়া মাৰা গাড়ী। কিন্তু আমাৰ ফালে এনেকুৱা গাড়ী যদি লৈ মানুহে বেয়া থাকে। আমাৰ এইফালে কাৰবিলাক এতিয়া টেক্সি গাড়ী বনাই থৈছে। খানা খাব, কি মজা। চাওক, এইটো ৰাতিপুৱা গুৱাহাটী গৈও ভাল লাগিব। এইটো এটা ডাঙৰ বিল্ডিং, হোটেল হয়, হোটেল থাকিব পৰা, খোৱা বোৱা চব সুবিধা আছে। এয়া আমাৰ খানা আহি গ'ল। এয়া ষ্টাৰ্ট দমেশ নেকি? দেখাই দিছোঁ এবাৰ মই। আমি এটা ষ্টেডিয়াম গৈ আছোঁ, কিন্তু তাৰ আগত আপোনালোকক মই দেখাম ছটি গংগা দেখাম। আপোনালোকে চাব নেকি ছটি গংগা? মানে সৰু গংগা নদী, যোনটো কাৱা বিৰিয়ানী এটা দেখাই দিয়ে। ছটি গংগা
কিমান কোলা পানীটো ইমান লেতেৰা আৰু আমি ইয়াতে এণ্টাৰ কৰিছোঁ এয়া হৈছে গুৱাহাটী নেহেৰু ষ্টেডিয়াম এয়া ইমান সুন্দৰ লাগে আমি জাষ্ট এটা এণ্টাৰ হৈছোঁ আৰু এণ্টাৰ হৈ পেলাই আপোনালোকক কি পাৰি আজি দেখাম আপোনালোকে চাই থাকিব মজা সব ৰেডি আমরা রেডি রেডি পয়সা লাগিব নাকি আর আমার লিকশনে পুরা ভিডিও বনাই আছে আর মই এতিয়া আপোনালোকক দেখাম নেহেৰু ষ্টেডিয়ামৰ মানে কি আছে মই আপোনালোকক গৈ দেখাই আছোঁ আৰু ইয়াত বহুত ভাল লাগিছে মানে বহুত মজা লাগিছে আৰু ইমান ষ্টুডেণ্ট আহিছে অসমৰ এই ষ্টেডিয়ামৰ চক হেৰিখিনি এইটো অফিচ অফ দ্য আসাম মাউণ্টেনিং এণ্ড এডভেঞ্চাৰ কৰাখিনিৰ কাৰণে আৰু এইটো যে আসাম ফুটবল এছ'চিয়েশ্যন আৰু ইয়াত আছে উচু কোচিং চেণ্টাৰ নেশ্যনেল কেডেট কৰ্পছ NCCৰ ওৱান আসাম BPN NCC গুৱাহাটী থাৰ্ড ফ্ল'ৰত আছে আৰু ইয়াত এইটো আপোনাৰ বাস্কেটবল বাস্কেটবল আৰু এইটো অসম ক্ৰিকেট সন্থা এইটো চাই লওক চিটি অফিচ আসাম ক্ৰিকেট এছ'চিয়েশ্যন ইমান ভাল জেগাত আহিছোঁ নিজকে বহুত ভাল লাগিছে প্ৰাউড ফিলিং লাগিছে এই বেডমিণ্টন ইয়াত মানে স্পৰ্টছৰ সকলোখিনি আছে আৰু ক্ৰিকেটৰ ফিল্ডটো দেখাব পাৰিলে আপোনালোকে দেখাম এতিয়া ট্ৰাই কৰিছোঁ কিন্তু ভিউ চাওক কি মজা ভিউ এইফালে ফিল্ড আছে তলা মৰা আছে সোমাবতো নিদিয়ে ইয়াত ক্ৰিকেট খেল হয় নে ফুটবল হয় ফুটবল খেল হয় আৰু এইটো হয় চুইমিং ইয়াত চুইমিং শিকোৱা হয় ইমানটো যাব পাৰিম নেকি দেখাই আছোঁ কিমানটো পাৰিম এইফালে চব চুইমিং পুল আছে সোমাব নিদিয়ে ইয়াত ঢুকি পেলাই চুইমিং হয় চব পানী মানুহ এজনী চাফা কৰি আছে আৰু এইকেইটা চব লাইট এইকেইটা যেতিয়া খেল হয় নিশা নাইট খেলত জ্বলাই চব কিয় বম ডাঙৰ লাইট এইটো টিভিত বেছি চাইছিলোঁ আগত মানে যেতিয়া আমি সৰু আছিলোঁ এতিয়া কিন্তু স্পৰ্ট দেখি পাইছোঁ অন দ্য স্পট কিমান ডাঙৰ টাৱাৰ আমি সোমাই গৈ আছোঁ এতিয়া ৰেডি এতিয়া আমাৰ ইয়াত ট্ৰেইনিং হ'ব বেল ডিঙিত তাৰপিছত লগাম সোমাইছোঁ দেখাই আছোঁ আপোনালোকক চব ৰেডি এতিয়া ট্ৰেইনিং চলি আছে আমাৰ আমি অলপ দেৰি ৰেষ্ট লৈছোঁ এয়া পাৰ্টনাৰবোৰ চাই লওক হাই দিয়া আকৌ চবেই কোন কোন আছে দেখে নাই টিংকু ঐ টিংকু হেল্ল' আৰু এইফালে চাই লওক ব্লেক বেল ছেকেণ্ড ডাউন যোন দিব তাহাঁতৰ ইয়াত মাতিছে যে কোচ Apple juice. Hi. কি হ'ব এতিয়া আমাৰ বেলেগ যাম হ'ব এতিয়া এক্সাম আৰম্ভ হ'ব তাৰ আগতে কুইজ কম্পিটিশ্যন হৈছে কি হ'ব ডেম' হ'ব পিছত ডেম' হ'ব আপোনালোকক দেখাইছোঁ কেনেকুৱা ডেম'
এয়া আছিল আজিৰ ভিডিঅ' ইমানতে শেষ কৰিছোঁ। আজি ভিডিঅ'টো আপোনালোকক ভাল লাগিলে প্লিজ অকণমানো কনজুচি নকৰি লাইক এটা মাৰি দিব আৰু ভিডিঅ'টো নতুনকৈ চাইছে যদি ছাবস্ক্ৰাইব কৰি দিব প্লিজ আৰু এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক কাৰণ আজি অসম টাইকাণ্ডোৰ বাবে গৌৰৱৰ দিন কাৰণ অসম টাইকাণ্ডোত প্ৰথমবাৰৰ বাবে ব্লেক বেল্ট ডাউন প্ৰমোশ্যন এক্সামত প্ৰায় 600 ওপৰ ষ্টুডেণ্ট জমা হৈছে ইয়াত। এইটো কাৰণে সকলোৱে আনন্দ হৈছে আৰু ভাল লাগিছে। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ।